Hello everyone. Our Shillong tripor titioto destination ami ahi paisuhi. Etu hoise Shillongor eta falls jak koa hoy Elephant Falls. Iar khasi namtu hoise Kshaid Lai Pateng khonso jar ortho hoise the 3-step waterfall. Ia 3টা step ase. Waterfall to 3টা step divide hoi ase eneke tololoi ami nami jabo lage. এই waterfallটোৰ নাম এলিফেণ্ট ফল এজন ইংৰাজ লোকে দিছিলে কাৰণ ইয়াত এটা এলিফেণ্ট শেপৰ ৰক আছিলে হিল এটা আছিলে কিন্তু 1997 ৰ আৰ্থকুইকত হেতু ভাগি গৈছে এটো প্ৰথমটো ফল অকমান নামি আহি আমি প্ৰথমটো ফল দেখিবলৈ পাওঁ যেহেতু এতিয়া পানীৰ পৰিমাণটো কমই আছে ফলছটোৰ ইয়াৰ পিছত আমি আহিছো এইটো দ্বিতীয়টো ফল প্ৰায় 30টা মান সিন আমি অহাৰ পিছত দ্বিতীয়টো ফল দেখা পোৱা যায় দ্বিতীয়টো ফলতো পানীৰ পৰিমাণটো যথেষ্টই কম আছে দিনাখন মানে বৰষুণ দিয়াৰ বাবে আমি ইমান কমমান পানী ইয়াত দেখা পালো কাৰণ এইটো সময়ত ফলগিতাত পানী নাথাকে তাৰ পৰা তৃতীয়টো ফল আটাইতকৈ ধুনীয়া দেখিবলৈ আৰু তালৈ নামি যোৱা ৰাস্তাটো অতি কষ্টকৰ থিয় হয় গৰা টাইপৰ আমি সেই গৰাত তালৈ তৃতীয়টো ফলৰ বাবে ইয়াত আমি গৈছো তৃতীয়টো ফলৰ পানীখিনি ক্ৰিষ্টেল ক্লিয়াৰ একদম এটা হ্ৰদৰ নিচিনাও হৈ আছে ওপৰৰ পানীখিনি আহি ধুনীয়াকৈ একদম মানে ফটোজেনিক এটা প্লেচ তাত ধুনীয়াকৈ ফটো মাৰিবলৈ ভাল এইটো তৃতীয়টো ফল দেখিবলৈ পাইছে দেখক সব পানীখিনি কিমান ধুনীয়া হৈ আছে একদম নীলা কালাৰ এটা হৈ আছে আৰু একদম স্পষ্ট হৈ আমি পানীখিনি তললৈকে একদম দেখিবলৈ পোৱা যায় তাত আমি অলপ ফটো শুটো কৰিলো এটু হৰটোৰ পৰিবেশ কিনাৰতে এখন পাৰ্কো আছে পাৰ্কখনলৈ যোৱা ৰাস্তাটো এক্সট্ৰা হয় ইয়াত আমি ভিডিঅ' কৰিলো या ফটো মাৰিলো ফলছটোৰ পাৰতেই এনেকৰে খাচী ড্ৰেছ পিন্ধি ফটো মাৰিবৰ পৰা ব্যৱস্থা আছিল তৃষ্ণাই দুকৈমান ফটো মাৰি ললে এজোৰ ড্ৰেছ পিন্ধোতে 100 টকাকৈ লৈছে এয়া ফলছটোৰ পাৰত থকা মাৰ্কেটখন তাত বিভিন্ন ধৰণৰ শিলঙৰ বস্তু পোৱা যায় আমি তাৰ কাষতে থকা এখন ৰেষ্টুৰেণ্টত আজি দুপৰীয়াৰ ভাত খাজু খাই ললো ইয়াৰ পৰা আমি গৈ আছো আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ চাই থাকক আমাৰ ভিডিঅ'টি এতিয়া আমি পালোহি আমাৰ নেক্সট ডেষ্টিনেশ্যন ব্লু ষ্ট্ৰেক আৰু ব্লু ষ্ট্ৰেকলৈ এয়া যাবলৈ আমি সাজু হৈ আছো যেহেতু ট্ৰেকিং কৰি যাব লাগিব সেইবাবে ট্ৰেকিঙত সহায় হোৱাকৈ আমি দুডাল লাঠি লৈ লৈছো দুইজনে এয়া আমি এতিয়া আৰম্ভ কৰিছো ব্লু ষ্ট্ৰেকলৈ আমাৰ যাত্ৰা খুব ধুনীয়াকৈ তেওঁলোকে ৰাস্তা তৈয়াৰ কৰি থৈছে ট্ৰেকিঙৰ বাবে এয়া পাহাৰৰ মাজে মাজে আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি গৈ আছো ট্ৰেকিঙৰ এই যাত্ৰাটো আমাৰ বাবে অলপ কষ্ট হৈছিল কাৰণ আমি ইমান খোজ কঢ়া নহয় আমাৰ সেইবাবে আমাৰ অলপ ভাগৰ লাগিছিল যদিও গৈ আছিলো কাৰণ এটা ভাল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈতো অলপ কষ্ট কৰিবই লাগিব নহয়নে বাৰু আপোনালোকে চাই থাকক আমি লাষ্টত ভিউ দেখুৱাম কিমান ধুনীয়া এটা ভিউ দেখা পালো ফাইনেলি আমি আহি পাই গলোহি ব্লু ষ্টেকৰ ওপৰত আৰু ইয়াৰ পৰা এটা বহুত বেছি ধুনীয়া ভিউ পোৱা যায় যেটো দেখি আমাৰ মন শান্তি লাগি গৈছিল যেটো অকলমান কষ্ট কৰি আহিছিলো আৰু এই কষ্টখিনি যেন এতিয়া নাইকিয়া হৈ গৈছে তেনেকুৱা এটা ফিল হৈছিল আমি বহুত সময় ইয়াত বহিলো কথা পাতিলো দুইজনে ইয়াৰ পৰা আৰু তললৈ গলে এখন নদী
পোৱা যায় কিন্তু ইমানখিনি ট্ৰেকিং কৰিবলৈ আমাৰ সময় নাছিলে যিহেতু সন্ধিয়া লাগি আহিছিলে সেইকাৰণে আমি ইয়াৰ পৰাই উপভোগ কৰিলোঁ এই প্ৰাকৃতিক সৌন্দৰ্য আৰু খুবেই ভাল লাগিলে আজিৰ দিনটো সাৰ্থক হোৱা যেন লাগিলে এইখিনি মানে সৌন্দৰ্য যেতিয়া পালোঁ আমি বহি আছো পৰা নাই আৰু বহুত দূৰ আছে ইয়াৰ পৰা যাবলৈও ভাগৰি গৈছে বহি আছো সেইকাৰণে কেনেকুৱা লাগিলে ভিউ কেনেকুৱা বঢ়িয়া ভিউ চালোঁ আৰু তললৈ যাবলৈ আহোঁতে আমি উঠিব নোৱাৰিলোঁ থাকিব লাগিলে শ্বিলঙৰ নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই